হাই এভৰিৱান, আজি আমি বনাব লৈছোঁ ভেদেলতা, কচু, গঞ্জনাৰ এখন ধুনীয়া আঞ্জা ৰেচিপি। এয়া আমি এইবিলাক আদা, নহৰু, গঞ্জনা, ভেদেলতা সকলোখিনি পটাত ভালকৈ পিচি ল'ম। পিচি কিনে ইয়াৰ ৰসখিনি ওলাই লৈছোঁ। এয়া মাছ ভাজি আছোঁ। ইয়াত পিঁয়াজ অকণমান দি দিলোঁ। এইখিনি পিঁয়াজ আৰু জলকীয়া পটাত পিচি লৈছিলোঁ, সেইখিনি পেষ্টখিনি ইয়াতে অকণমান ভাজি লৈছোঁ। এতিয়া অকণমান ৰঙচুৱা হোৱাত এয়া হালধি গুড়ি, আৰু এইখিনি এই যে পিচি থৈছিলোঁ তাৰ ৰসটো উলিয়াই ইয়াতে আমি ঢালি দিছোঁ। ধুনীয়াকৈ অকণমান গোটা গোটা ভাৱ হোৱাৰ কাৰণে এয়া চাউলৰ গুড়ি অকণমান আমি লৈ পেলাই পানী দি পেলাই তাতে বটন দিয়া বুলি কওঁ আমি, আপোনালোকৰ ফালে কি কয় ক'বচোন। এনেকৈ অকণমান চাউলৰ গুড়ি পানীত মিহলাই ইয়াতে ঢালি দিম। এতিয়া বেছি পনীয়া ভাৱটো নোহোৱা হয়। আৰু এতিয়া অকণমান ইয়াত জিৰা গুড়ি দি দিছোঁ আৰু মাছখিনি ইয়াতে দি উতলিব দিছোঁ। এয়া ভালকৈ উতলিব দিছোঁ, ঢাকনিখন লগাই দিলোঁ। ইয়াত ধুনীয়াকৈ আমাৰ মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকে এনেকৈ বনাইনে? ক'বচোন।